हेलो फ्रेंड्स मोर आन एटा नतुन भिडिओলৈ আপোনালোকক আহ্বান জনাইছো। আমি সকলোৱে এই লকডাউনৰ সময়ত ঘৰত বহি বৰ হৈ আছো। গতিকে আমি এতিয়া এনেকুৱা কিছুমান কিতাপ পঢ়িব পাৰো যিবোৰে লকডাউনৰ পিছত আমাক সকলোতকৈ বেছি কনফিডেন্ট কৰি তুলিব। যিবোৰ ফলো কৰিলে আপুনি অতি শীঘ্ৰেই হৈ উঠিব এজন সাকসেসফুল ব্যক্তি। গতিকে বলক আমি জানি লও সাকসেসফুল ব্যক্তিবোৰে লিখা কিছুমান কিতাপৰ বিষয়ে। নাম্বাৰ 1 আছে Gchills। এই কিতাপখন ব্ৰিয়েন ট্ৰেচিয়ে লিখা এখন গ্ৰন্থ। এইখন কিতাপ পঢ়িলে যিসকলে নিজৰ লাইফৰ ড্ৰিম গোলছৰ বিষয়ে নাজানে সেইসকলে নিজৰ গোলছ বা ড্ৰিমছৰ বিষয়ে অতি শীঘ্ৰেই গম পাব আৰু নিজৰ ড্ৰিমছৰ প্ৰতি ধাৱমান হ'ব। গতিকে মই বিচাৰো সেইসকলে এই কিতাপখন এবাৰ পঢ়ি চাওক। দ্বিতীয়তে আছে 1000 ways to make $1000। এই বিখ্যাত কিতাপখন এফ.চি. মিনাকেৰ লিখা বিখ্যাত গ্ৰন্থ। এই কিতাপত 1000টা উপায়েৰে $1000 ইনকাম কৰিব পাৰিব সেই বিষয়ে বৰ্ণনা আছে। গতিকে যিসকলে বিজনেছ ৰিলেটেড কাম কৰি থাকে সেইসকলে এই কিতাপখন পঢ়ি চাব পাৰে। 3 নম্বৰত আছে উইংছ অফ ফায়াৰ। এই কিতাপখনৰ লেখক আমাৰ সকলোৰে জনপ্ৰিয় ডক্টৰ এপিজে আব্দুল কালাম। তেওঁৰ এই বিখ্যাত কিতাপখন পঢ়িলে আপুনি তেওঁৰ জীৱনৰ বহুত কথা জানিব পাৰিব। তেওঁ কেনেকৈ গাঁৱৰ এজন ল'ৰাৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলগৈ এই সকলো বিষয়ে জানিব পাৰিব। গতিকে এই কিতাপখনো পঢ়িব পাৰে। 4 নম্বৰত আছে দ্য পাৱাৰ অফ সাবকনচিয়াছ মাইণ্ড। এই কিতাপখনৰ লেখক ডক্টৰ জোচেফ মুৰফি। এই কিতাপখন পঢ়িলে আপুনি আমাৰ সাবকনচিয়াছ মাইণ্ড অৰ্থাৎ অবচেতন মনৰ বিষয়ে জানিব পাৰিব। আমাৰ ব্ৰেইনৰ 90% অবচেতন মনে কেনেকৈ কাম কৰি থাকে এই সকলো বিষয়ে জানিব পাৰিব। গতিকে আপুনি যদি সাবকনচিয়াছ মাইণ্ডৰ বিষয়ে নাজানে কমেন্ট কৰি জনাব পাৰে। মই আপোনাৰ কাৰণে এটা ভিডিও বনাম য'ত মই সাবকনচিয়াছ মাইণ্ডৰ বিষয়ে সকলো আলোচনা কৰিম। 5 নম্বৰত আছে ষ্টিফেন হকিঙে লিখা এ চিক্ৰেট বায়োগ্ৰাফি। এই কিতাপখনত বহুত জনপ্ৰিয় এখন কিতাপ কিয়নো এই গ্ৰন্থৰ লেখক ষ্টিফেন হকিঙে পেৰালাইছিছ হোৱাৰ পিছতো কেনেকৈ এখন বিখ্যাত বিজ্ঞানী হৈছিল তাৰে বিষয়ে বৰ্ণনা আছে। এই কিতাপখন এখন মটিভেশ্যনেল কিতাপ। আপুনি এই কিতাপখন পঢ়ি যাব পাৰে। মই কোৱা এই 5খন কিতাপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। লকডাউনৰ পিছত আপুনি কিনি কিতাপ কেইখন পঢ়ি চাব পাৰে। এতিয়া লকডাউন চলি আছে গতিকে আপুনি এই কিতাপ কেইখনৰ অডিও ৰেকৰ্ডিং শুনিব পাৰে যিবোৰ গুগল এপটোত পাই যাব। মই কোৱা এই 5খন কিতাপৰ ভিতৰত কোনটোৰ নাম আপুনি প্ৰথমতে শুনিছিল কমেন্ট কৰি জনাব। ভিডিওটো ভাল লাগিলে সৰুকৈ লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।